নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আমাৰ লগত মদত আছে লোকেল উৎপাত যিখন চিনেমা আহি আছে, লোকেল উৎপাতৰ কথা আমি পাতিব বিচাৰিছোঁ। মানে লোকেল উৎপাতৰ মানে আগৰ যিখিনি লোকেল কম্ফু আৰু লোকেল কম্ফু ছেকেণ্ড পাৰ্টটোৰ মানুহ আছিলে, টিম আছিলে মানে যিটো, সেই একেটা টিমেই মানে এতিয়া লোকেল উৎপাতখন বনাই আছে। লোকেল উৎপাতখনৰ মানে কাম কৰি আছে কেনেকুৱা, মানে কাম কিমানখিনি আগবাঢ়িলে? কামটো শ্বুটিংটো খতম হৈ গ'ল, এতিয়া পষ্ট প্ৰডাকশ্যনৰ আছে। চ' ৰিলিজিং ডেটটো ফিক্স কৰা নাই, বাট ছেপ্টেম্বৰ ফাৰ্ষ্ট উইক ধৰি থোৱা আছে, মানে 2020 ছেপ্টেম্বৰত ৰিলিজ হ'ব। আৰু তাত কাম কৰি কেনেকুৱা লাগিলে? এইটো নিজৰ টিম আৰু ন, নিজৰ টিম ভাল বহুত ভাল। তাত এনেকৈ লোকেল কম্পু ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্টৰ মানে যিবিলাক একশ্যন আছিলে, কিবা কিবি আছিলে, মানে যিবিলাক কমেডি আছিলে, ফুল কমেডি আছিলে, সেই কমেডিটো আছে নাই এতিয়া? লোকেল আছে, এইবাৰ বহুত আছে, বহুত বেছি আছে। মানে কি ক'ম এতিয়া, পিঁয়াজ আছে, নহৰু আছে, চব আছে আৰু নিশ্চয়কৈ ভাল হ'ব চাগে চিনেমাখন। আৰু বাকীকেইখনটো খুব সুন্দৰ হৈছে। গোটেই টিমটোৱে যেতিয়া কাম কৰিছে, এনেকুৱা ফিল্মখন চাগে ভাল হ'ব আশা কৰিছোঁ। দৰ্শকসকলেও মানে এক্সাইটেড হৈ আছে ফিল্মখনক লৈ। আৰু যিবিলাক তাৰ ৰিলেটেড প্ৰমোচনেল যিবিলাক ভিডিঅ' পাইছোঁ, প্ৰমোচনেল ভিডিঅ'খিনি মানুহে চাইছে। আৰু তাত একশ্যনৰ কামবিলাক কেনেকৈ কি হৈ আছে? আগতেতো খুব কম বাজেটত মানে লোকেল কম্ফু 1 হওক বা 2 হওক বনোৱা হৈছিলে। এতিয়া মানে বাজেটটো কেনেকুৱা লোকেল উৎপাদৰ? লোকেল উৎপাদৰ বাজেটৰ কথাটো এতিয়া ক'ব নোৱাৰি। বাজেট কিমান হ'বগৈ ক'ব নোৱাৰিগৈ সেইটো, কাৰণ ৰিলিজৰ পিছতো ৰিলিজিং টাইমতো পইচা লাগে হলত চলাবৰ কাৰণে পইচা লাগে, বা প্ৰমোশ্যনৰ কাৰণে লাগে, পষ্ট প্ৰডাকশ্যনৰ কাৰণে লাগে। হেভি বাজেট বুলিয়ে ক'ব পাৰিব এটা, মানে হেভি বাজেটো হ'বগৈ আৰু। আগতেতো লোকেল কম্পু খুব কম বাজেটত বনোৱা হৈছিলে, এতিয়া মানে এই হেভি বাজেট হ'ব, মানে আগতকৈ মানে বস্তুবিলাক আৰু অলপ উন্নত হ'ব মানে ন? এতিয়া উন্নত মানে একশ্যনটো উন্নত হৈছে, বাকীটো কমেডি চিনত বাকী ইমান হেৰিটো নালাগে, একশ্যনতে লাগে। চ' সেইটো হিচাপত ভাল হৈছে। আৰু এইটো কাৰণে আমি ক্ৰাউড ফাণ্ডিং কৰি আছোঁ fishberry.com। চ' এতিয়া আমাৰ 4 লাখমান আহিলে, ৰাইজে দিলে, 10 লাখ টকাৰ টাৰ্গেট ৰাখিছে। চ' আৰু 6 মান লাগে। চ' যদি আপুনি কেতিয়া আপলোড কৰিব ভিডিঅ'টো আপলোড হ'ব, খুব সোনকালে হ'ব। আৰু আপোনালোকেও যদি মানে কিবা এটা বেছি দিন নাই আৰু 7 দিনমান আছে চাগে, যদি কিবা অনুদান আগবঢ়াব বিচাৰে, আমি যদি মানে এই 7 দিনৰ ভিতৰত ভিডিঅ'টো দিয়াটো হয়, তেতিয়া আমি লিংকটো লগাই দিম বাৰু। আপোনালোকে তাত গৈ পিনি আপোনালোকে ফাণ্ডটো দিব পাৰিব। আৰু সেইখন আপোনালোকৰ এখন মানে আমাৰ চিনেমা হ'ব সেইখন। আৰু আমাৰ চিনেমাখনৰ কাৰণে আপোনালোকে যিখিনি আমাৰ মানে টকাৰ প্ৰয়োজন হৈছে, আপোনালোকেও টকা দিব পাৰিব। 10 টকাই হওক, 20 টকাই হওক, যেনেকৈ নহওক, আমি এটা লিংক দি দিম। লিংকটোৰ জৰিয়তে আপোনালোকে পইচাটো দিব পাৰিব। আপোনালোকে যদি একশ্যন ভাল পায়, বা একশ্যন ৰিলেটেড বা এনেকৈ মাৰ্চেল আৰ্ট হওক, তেনেকুৱা কিবা কিবিবিলাক চাই ভাল পায়, আপোনালোকে মণ্টু দেউৰী এটা ইউটিউব চেনেল আছে দেই, মণ্টু দেউৰী ইউটিউব চেনেলটো আমি লিংকটো দি দিম তলত বাৰু। সেই মণ্টু দেউৰী ইউটিউব লিংকত গৈ পিনি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি পিনি আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব। কৈ দিয়া আমাৰ নিজে। চ' আপোনালোকে যদি একশ্যন ভাল পায়, মই সৰু সুৰা ক্লিপ দি থাকোঁ বনাই কিনি। চ' মোৰ ইউটিউবত চাব পাৰে, ছাবস্ক্ৰাইব কৰিব পাৰে যদি ভাল পায়। দেন সেইটোৱে আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব আপোনালোকে খালি। এজন যোৰহতীয়া হওক বা এজন অসমৰ ল'ৰা হিচাপে মই গৌৰৱ কৰিছোঁ। আৰু কাৰণ কেলৈ মোৰ যোৰহাটৰ পৰাই মণ্টু দেউৰীয়ে গৈ এতিয়া বলিউডত বিভিন্ন কাম কৰি আছে। আৰু আমি আজি মণ্টু দেউৰীৰ নিজা গাঁওখনত উপস্থিত আছোঁ। মণ্টু দেউৰীৰ ঘৰ যোৰহাট নামদেউৰীত, আৰু আমি আজি তাতে উপস্থিত আছোঁ। মণ্টু দেউৰীৰ ঘৰৰ পৰা খুব বেছি আঁতৰত নহয়, অলপ আঁতৰত আমি মণ্টু দেউৰীৰ ফিল্ডখনত উপস্থিত আছোঁ। যোৰহাট নামদেউৰী গাঁও। চ' এতিয়া মোৰ ঘৰৰ ওচৰতে আছোঁ বৰ্তমান। ফিল্ডখন মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত হয়। নামদেউৰী হাই ছেকেণ্ডেৰী স্কুলৰ ফিল্ড হয় একচুৱেলি। চ' সেইটোৱে আৰু ভাল লাগিছে খুবেই নিজৰ গাঁৱত এইটো মানে ইণ্টাৰভিউ বুলি নহয়, সাক্ষাৎকাৰ টাইপে হ'ল। চ' এইটো মানে নিজৰ গাঁৱত মানে এইটো প্ৰথম চাগে নেকি? ফাৰ্ষ্ট টাইম। ভাল লাগিছে, ভাল লাগিছে। সেইকাৰণে আজিকালি মই ব্ৰেকআপ কৰোঁ। BUG কল মি বাক। হেলিকপ্টাৰ বন্ধুসকল, লাভ গুৰুৰ নতুন ৰূপ
ব্ৰেকআপ গুৰু আপোনালোকে চাব পাব ফিল্ম লোকেল উৎপাতত আমি ৰিলিজ কৰিবলৈ চেষ্টা কৰিম ছেপ্টেম্বৰ 4 তাৰিখে কিন্তু সেইকাৰণে আমাক আপোনালোকৰ সহায় লাগে ৰিলিজৰ সময়ত ইনফাইনাইট খৰচ হ'ব সেইকাৰণে আমি এটা ক্ৰাউড ফাণ্ডিং কেম্পেইন চলাই আছোঁ wishberry.in-ত কিন্তু টাৰ্গেট 10 লাখ টকা যদি এচিভ নহয় তেনেহ'লে যিমানখিনি পইচা আহিছে গোটেইখিনি ঘূৰাই দিয়া হ'ব টাৰ্গেটটো এচিভ কৰিবলৈ এতিয়াও আমাৰ 6 লাখ টকা মানৰ প্ৰয়োজন জাষ্ট এজ এন এক্সাম্পল যদি হেভি বাজেটৰ 2.5 লাখ ছাবস্ক্ৰাইবাৰ্ছৰ মাজত 3,000 মানুহে 200 টকাকৈ কণ্ট্ৰিবিউট কৰে তেনেহ'লে টাৰ্গেটটো এচিভ হৈ যাব গতিকে যিসকলে পাৰে wishberry.in-ৰ লিংকত যাওক বেক নাও বাটনত ক্লিক কৰক এণ্ড আমাক ছাপোৰ্ট কৰক থেংক ইউ ভেৰি মাছ Call me Bob. Call me Bob. Okay. Breakup guru. ठीक है